হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে ভোট নিদিলে আমাৰ দুখ লাগিব, বাকী একো নহয়। চিধা চিধি কম এনেকুৱা মই চিধা চিধি কওঁ, পিছৰ পৰা মাৰি কি লাভ আছে, সন্মুখৰ পৰা ক'ব লাগে, হয়নে? চিধা চিধি কথা আমিও ক'ব পাৰোঁ, আগফালৰ পৰাই ক'ব পাৰোঁ, কিন্তু আমাৰ ক্ষেত্ৰত আকৌ জেলহে আছে। কাৰণ আপুনি যেন কৈ আছে যে ভোট নিদিলেও মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা, ই কেনেকৈ মুখ্যমন্ত্ৰী হ'ব? তেতিয়া আপোনালোকে চোৰ হয়, সন্মুখৰ পৰাই কৈ আছোঁ। এই ভিডিঅ'টো চোৱাৰ পিছতো কিছুমানে মোক একদম মই ক'ত থাকোঁ মাটিৰ তলৰ পৰা ওলাই আনিবলৈ বিচাৰিব যে ইয়াক জেলত দিব লাগে। কাৰণ আপুনি যেনেকৈ ষ্টেজত ডাইৰেক্টলি কৈ আছে, মই তেনেকাই কৈ আছোঁ। এইটো ক্ষেত্ৰত কৈ আছোঁ যে যদি ভোট নোপোৱাকৈলৈকে আপোনালোকে মুখ্যমন্ত্ৰী বনাব পাৰে, তেতিয়াতো চুৰি কৰিহে কৰিব। তে আপোনালোকক চুৰ নকৰি কি ক'ব মানুহে? চিধা কথা আমিও ক'ব পাৰোঁ, কিন্তু আমাৰ ক্ষেত্ৰত জেল ৰাখি দিছে চৰকাৰে। কিন্তু আপোনালোকৰ ক্ষেত্ৰত নহয়, আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা চাওক, এই ভৰা খোলা ময়দান এৰি দিয়ে। গম পালে নাই? এইটোৱে হ'ল উল্টা পুল্টা। ইফালেও চাওক, ইফালেও এনেকুৱা মুকলি জেগাত আপোনালোকক থৈ দিয়ে, কিন্তু আমাৰ কাৰণত অন্ধকাৰ কাৰাগাৰ।